মোৰ নাম বিনীতা স্বামী, ডেকা স্বামী। মোৰ স্বামীৰ নাম বসন্ত স্বামী। মই হাগ্ৰাম ছাৰক অশেষ ধন্যবাদ দিব বিচাৰিছোঁ। এই পইচাটো 3 লাখ পইচাটো দিয়াৰ কাৰণে মই বহুত ধন্যবাদ দিছোঁ। আৰু মই এইখিনি পইচা বহুত উপকৃত হ'ম। মোৰ স্বামীক মই চিকিৎসা কৰিব পাৰিম। আৰু আমি ছ'চিয়েল মিডিয়াৰ জৰিয়ত মই ছাৰক মানে অনুৰোধ কৰিছিলোঁ যে মোৰ আৰ্থিক অৱস্থা বহুত বেয়া। তাৰ কাৰণে ছাৰক কৈছিলোঁ যে মোক সহায় কৰিব লাগে, যেনে তেনে সহায় কৰিব লাগে। ছাৰে মোক এইখিনি সহায় কৰিছে। ছাৰক মই অশেষ ধন্যবাদ। মই ছাৰক মই কি বুলি ধন্যবাদ দিম, মই ভাষাৰে বুজাব নোৱাৰোঁ। আৰু মই ভৱিষ্যতত মই ছাৰক পাহৰিব নোৱাৰোঁ। এইখিনি মই সহায় পোৱাৰ কাৰণে ছাৰক আৰু মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু ছাৰে আগলৈ যাতে মোক এনেকৈ বিপদ হ'লে সহায় কৰে চাই। আৰু মই ছাৰক একদম মোৰ অন্তৰৰ পৰা ধন্যবাদ দিছোঁ। আৰু ছাৰক কি বুলি ধন্যবাদ দিম, ছাৰেতো চবকে সহায় কৰে। ছাৰে বহুত দয়ালু মানুহ। চবৰ প্ৰতি ছাৰৰ দয়া আছে। পাৰ্টি হওক বা বাহিৰা মানুহ যিয়ে নহওক, চব মানুহকে ছাৰে বহুত অন্তৰ খোলা, অন্তৰেদি চাই ভাল সহায় কৰে। আৰু ছাৰক মই আৰু কি বুলি ক'ম, ছাৰে আৰু মোৰ কাৰণে ভগৱান। আৰু ছাৰে আজিৰ ক্ষেত্ৰত ছাৰ মোৰ কাৰণে ভগৱান। ছাৰৰ নিচিনা মই পাইছোঁ মানুহজনক। অশেষ ধন্যবাদ। মই ভাষাৰে বুজাব নোৱাৰোঁ ছাৰক কি বুলি ক'ম আৰু মই।